কানৈ কলেজৰ পৰিৱেশ দেখুৱাইছোঁ। মোৰ পৰিৱেশটো খুব ধুনীয়া আৰু ইয়াত কবি সমাজৰ মিটিং আছিলে, তাৰ কাৰণে আহিলোঁ। হালধীয়া পাম এয়া এজোপা শ্বহীদ বেদী আৰু এয়া এইফালে কেণ্টিনখনো আছে। সেইখন কেণ্টিন মই দেখাই দিছোঁ, খুব ধুনীয়া। NCC প্ৰেক্টিছ কৰি বহিছে। বাওক জ্ঞান ভেলিয়া এজোপা পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ মানুহৰ মন মগজু পৰিষ্কাৰ হৈ থকাত সহায় কৰে। ধুনীয়াকৈ লিখি থৈছে। ইয়াক কৰ্মযোগী ডক্টৰ লক্ষীপ্ৰসাদ দত্ত, প্ৰতিষ্ঠাপক প্ৰথম উপাধ্যক্ষ, 16/2/1917 চন আৰু পৰা 4/1/1989। এয়া পণ্ডিত প্ৰসাদ দত্ত, যোগীৰাজ বসু আৰু স্বপ্নপ্ৰস্তা অশ্বিনীচৰণ চৌধুৰী। ডিব্ৰুগড় কানৈ মহাবিদ্যালয়। DHSP কলেজ। Thank you. এয়া মই পৰিৱেশটো দেখুৱাই দিছোঁ।